নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম মোৰ এই ইউটিউব চেনেললৈ। বন্ধুসকল, এই পৃথিৱীত কোনে কাক ঠগিছে, কোনে কাক ঠগা নাই, আৰু সৰু ডাঙৰ বুলি বহুতে ভাবে যে তুমি সৰু এখেত ডাঙৰ। তো তাৰে ভিত্তিত মই আজি আপোনালোকৰ ওচৰলৈ কেইটামান কথা লৈ আহিছোঁ। আপোনালোকে নিশ্চয় চাব। বলক পলম নকৰি আৰম্ভ কৰোঁ তাৰ বিষয়ে। 1 নম্বৰ কথা, মাটিত পৰি থকা চেনি পিপৰাইহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সেই গতিকে সৰু বুলি কাকো উপলুঙা নকৰিব। কেতিয়াবা সৰু মানুহেও বহুত ডাঙৰ কাম কৰিব পাৰে। 2 নম্বৰ, কাৰোবাক ঠগাই আপুনি হয়তো দুদিন সুখত থাকিব পাৰিব, কিন্তু মনত ৰাখিবা, ঈশ্বৰে যেতিয়া ঠগাব গোটেই জীৱন দুখত থাকিব লাগিব। 3 নম্বৰ, 3টা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা, সুযোগ। আৰু 3টা বস্তু আমি কেতিয়াও হেৰুওৱা উচিত নহয়: শান্তি, আশা আৰু সততা। আৰু 3টা বস্তু মানুহৰ জীৱনত পতন হয়, সেইকেইটা হ'ল অহংকাৰ, নিচা, হিংসা। আৰু এই 3টা বস্তু বহুত মূল্যৱান বন্ধুসকল। সেইকেইটা হ'ল ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। নম্বৰ, কলম যিমানেই দামী নহওক কিয়, ভিতৰৰ ৰিফিলত যদি চিয়াহী নাথাকে কোনো মূল্য নাই। ঠিক এনেদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয়, যদিহে মনুষ্যত্ব নাথাকে তেনে শিক্ষা মূল্যহীন। বন্ধুসকল, যদি ভিডিঅ'টি ভাল লাগিছে নিশ্চয় লাইক কৰিব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।